এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। কামপুৰৰ বিভিন্ন এলেকাত নিশা ধুমুহাৰ তাণ্ডৱ। মাথোন 2-3 মিনিটতে বিস্তৰ ক্ষতি সাধন কৰে ৰাইজৰ। ধুমুহাত পথৰ ওপৰতে ভাঙি পৰে প্ৰকাণ্ড গছ। ব্যাহত হৈ পৰে বিদ্যুৎ সংযোগ। বহু ঠাইত বিদ্যুতৰ তাঁৰ ছিঙি যায়। পৰীক্ষাৰ বতৰত বিদ্যুৎ সংযোগ ব্যাহত হোৱাত সমস্যাত ছাত্ৰ-ছাত্ৰী। নিউজ ডেস্ক ৰিপৰ্ট, নগাঁও লাইভ, আছাম 24। ৰাতি বুলি নিশা বুলি ক'লে যোৱাকালি নিশা ৰাতি 11:30 বজাত তুফান আহি বাট পদূলি তাঁৰ চাৰ চব ছিঙি ল'ৰা ছোৱালী পৰীক্ষা সময়ত এতিয়া লাইনৰ অসুবিধাৰ কাৰণে আমাৰ বহুত দিগদাৰী হৈছে। লাইনৰ ক্ষতি সাধাৰণ হৈছে। গোহালি ঘৰ, মানুহৰ ঘৰ, গছ বা ভাঙি বহুত অনিষ্ট কৰিছে। স্কুল ঘৰ ভাঙিছে, মানে গছ গছনি পৰি পেলাই বাট বন্ধ হৈছে। গছ গছনি পৰি বাট পুত বন্ধ হৈছে। ৰাতি 11:30 বজাত ডাঙৰ ধুমুহা আহি আমাৰ লাইন, আমাৰ ঘৰ দুৱাৰ, আমাৰ খেতি পথাৰ, আমাৰ বহুত বস্তু, বাৰী বস্তু নষ্ট কৰিছে। এনে গছ গছনি ভাঙিছে। অতি সোনকালে চৰকাৰক আমি আবেদন কৰিছোঁ যে তেখেতসকলে আহি আমাক এইখিনি চাই আমাক কি সুব্যৱস্থা কৰি দিব লাগে। ইলেক্ট্ৰিক লাইনটো আমাৰ চুৰমাৰ হৈ গ'ল। আজি 80 বছৰমান হ'ল যদি তাঁৰডাল দিয়া, এতিয়ালৈকে তাৰ নতুন তাঁৰ দিয়া নাই। এই সভা তাঁৰ আজি নতুন তাঁৰ দিবলৈ আমি অনুৰোধ জনাইছোঁ তেখেতসকলক। এতিয়া কি গছ ভাঙি ৰাস্তা ভাঙি মানুহৰ ঘৰে দুৱাৰে পৰি আছে। আৰু বাট পথবিলাক কেনেকুৱা? মানুহ যাব নোৱাৰোঁ আৰু গাড়ী মটৰ আমাৰ চলিবলৈ অসুবিধা। এতিয়া হস্পিটেললৈ বেমাৰী নিব লাগে, আমি নিব পৰা নাই। এইটো আমাৰ ডাঙৰ অসুবিধাত পৰি আমি আছোঁ। আপোনালোকে অতি সোনকালে আহি যাতে এই ব্যৱস্থাটো কৰি দিয়ে, আমি চৰকাৰলৈ অনুৰোধ জনাইছোঁ।